বয়সনো কি মাথো এটা সংখ্যা কৰ্মহে আচল কথা ৰূপাই চাইডিঙত থকা ককা আইতাৰ এখন চাহৰ দোকানলৈ আহিছোঁ আচলতে এই বৃদ্ধ অৱস্থাটো ককা আইতাই এখন দোকান দিছে আচলতে খাব নোপোৱাৰ কাৰণেই দিয়া নাই বা কোনো ধৰণৰ অভাৱত পৰি দিয়া নাই এওঁলোকে যাতে এই সময়ছোৱাটো নিজকে ব্যস্ত কৰি ৰাখিব পাৰে অকলশৰীয়া অনুভৱ নকৰে সেইবাবে আচলতে তেওঁলোকে দোকানখন দিছে আহকচোন আজি আমি কথা পাতোঁ ককাৰ সৈতে আৰু চাওঁ দোকানখন আমি এতিয়া চাহ খাবলৈ আহিছোঁ ভাল চাহ আপোনাৰ নামটো ৰত্নেশ্বৰ বৈশ্য ঘৰ আপোনাৰ ঘৰৰ ৰূপাই শান্তিপুৰ আইতা নেকি আইতা আৰু মানে দুইটাই কৰি আছে দুইটাই মিলি অঁ কেতিয়া বহে আপোনালোকে ইয়াত সন্ধিয়া বহেনে সন্ধিয়া নাই 3-4টা 3-4 বজাৰ পৰা বহে আবেলিৰ পৰা বহে ঠিকে আছে দেই ভাল লাগিল লগ পাই দেই বহুত ভাল লাগিল ধুনীয়াকৈ চাহ বনাইছে আমি খাম আইতা কি পাই খাবলৈ এইবোৰে ন আইতা ঘৰ ক'ত অঁ অঁ হয় নেকি আমাৰ ককা কেনেকৈ পালে ভাল লাগিলে আইতা সদায় আহিম দেই সদায় আহিম খাবলৈ ককা এনেকৈ এখন আগৰ দিনৰ অটো আমি এপে বুলি কওঁ এখন এপে তেনেকৈ ছেটিং কৰি লৈছে এইটো মিলাই লৈছে বস্তুটো এনেকৈ এওঁলোকে মিলাই লৈছে ককা 7 চনত কিনা ন এখন 2007 চনতে কিনা এখন গাড়ী এয়া এতিয়া বহি চাম মই এতিয়া এনেকৈ ধুনীয়াকৈ এইটো এয়া এইবোৰ আছে কামৰ কোনো সৰু-বৰ নাই কৰ্মই আমাৰ ধৰ্ম আচলতে জি থকাটোৱেই জীৱন নহয় জীয়াই থকা দিনত কৰ্ম কৰাটোহে আচলতে জীৱন এই বয়সতো কৰ্ম আদৰ্শৰে প্ৰেৰণা যোগোৱাৰ বাবে ককা আইতালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ ককা ধন্যবাদ আইতা হাঁহিয়েতি পিন্ধিলো অনেক হাঁহি বিয়পিব